Hello, missing regam. Ngo silo kumu sedung. Ngo coba ajak gelen jung kum sopke. Gelen na muluk ka arek kurse majak kanggo pupo nama. Muluk arek pe kape duji kapo. Lokka nulu katil luto. Bijar ini skim apa? Mulu kala aku kum kapaji. Aku kum kapamaji. Orok cupang arik gepuru bo, sede arik de, se am sem kangkiton dulu, am ebar aidan mang, semar pe mane seden okore lenyen kangkito, se ay mane okai mang am mesin balen mang, apa kum mang, lute la mane gute se mane gute sai ma bipagla dung, karena sinjing mane arik ay mang, orok okokol kapas sekari aidun komendo lekilangka. Nguluk karik se solma apun ke nguluk se area se jiman ariga se sopa aidan ma mane gute kini okaila mane ya pagam na litela mane ekdom ronga puri goisi ngul aru leko luparu mipak pesin lubidung je ebar amar keti bati ভাল নহয় মানে একেবারে সব দান রঙা পৰি গৈছে ৰাইজে এবাৰ কি কাই জিয়াব মানে একো ধৰিবই পৰা নাই এই অখলু দেখাই দিছো চাওক এফালে মানে একদম সপ্পা ধান ৰঙা পৰি গুটি নাই এতিয়া গুটি হুলা হুলা অৱস্থা মানে একেবাৰে এবাৰ ধান বেয়া গতি আমি এতিয়া দাননিৰ মাজতে আমাৰ এজন মানুহ লগ পাইছো একেতক সুধি চাওঁ এইবাৰ ধান ৰাইজৰ একেবাৰে বেয়া কি কাই ৰাইজে জিয়াব আপোনাৰ নামটো কৈ লওক মোৰ নাম শ্ৰী যুগন্ত পাঞ্জাং জোৰকলটো এইবাৰ ৰাইজে ধান অখলিয়ে ইচিছিলে কিন্তু ধানবিলাক ৰঙা পৰি গ'ল একদম ক'বলৈ আমাৰ ভাষাই নাই এনেকুৱা হৈ গৈছে গতিকে আমাৰ ৰাইজে এবাৰ কি কাই জিয়াব ধান ভাল নহয় এইটোৰ কাৰণেতো মই ভাবিছোঁ যে ৰাইজে এইবাৰ ধান ভাল নোহোৱাৰ কাৰণে বহুত মানে কান্দি পুৰি আছে এতিয়া ক'ত আমি কেনেকৈ যাম ক'ত আজিৰা কৰিম এতিয়া হয় এতিয়াতো গোটেই ধানবিলাক ৰঙা পৰি গৈছে ধান ৰঙা পৰি গৈছে একেবাৰে অৱস্থাই নাই এইটোৰ কাৰণে আমাক ৰাইজে অলপ MLA আমাৰ ইমন্ত বা আমাৰ নৱদলে ছাৰে এই আমাৰ পিলমুখ পঞ্চায়তৰ চাম্পৰা ৱাৰ্ড এই গাঁওখনত বহুত মানে ধানৰ ৰঙা অসুবিধাৰ পৰাৰ কাৰণে আমাক অলপ সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ মই আৰু এজন মানুহ লগ পাইছোঁ একেতে মানে পথাৰ চাবলৈ আহিছিলে পথাৰৰ অৱস্থা বেয়া একদম মানে ধান ভালেই নহয় একো নাই জংঘলে আছে ধানখিনি ৰঙা ৰঙা হৈ গ'ল তুমি কি কোৱা তোমাৰ নামটো কোৱা মোৰ নাম ৰমেন মেধক হয় আমি পথাৰ চাবলৈ আহিছিলোঁ পথাৰটো এনেকুৱা আপুনি চাই এতিয়া দেখিছে আৰু আমাৰ এইটো অৱস্থাই নাই তাৰপিছত আমাৰতো এতিয়া খাবলৈ নাপাব কিবা কৰিবও নাপাব এতিয়া একদম ৰাইজৰ মুস্কিল হৈছে তাৰপিছত আমিতো দুখীয়া মানুহ তেতিয়া এইটো ধানৰ পৰাই আমি জীয়াই থাকিব পাৰিছোঁ তাৰপিছত এতিয়াতো ধান চান বেয়া এতিয়া কি কৰি কাম এতিয়া আমি তাৰপিছত এইটো কৈ কিনি মই ক'ব বিচাৰিছোঁ আমাক আৰু কিবা হিমন্ত বিশ্ব শৰ্মা আৰু নৱদলে ছাৰ ইহঁতে আমাক ৰাইজক চাবলৈ মই অনুৰোধ জনাইছোঁ তাৰপিছত আমি এনেকুৱা দান কৰি আছিলোঁ তাৰপিছত ধান চান বেয়া তাৰপিছত আমিতো এতিয়া জীয়াই থাকিবলৈ সুবিধাও নাপাব আজিৰা কৰিবলৈ কিবা নাই আৰু কি ক'ম আৰু মুম্বাই কেৰেলাত কি কৰিম কিমান দিন কেৰেলাত যাম এতিয়াতো যাবলগীয়াও পইচাও নাই আৰু কিবাও নাই আমাৰ সুবিধা একেবাৰেই নাই তাৰপিছত আপোনালোকে সহায় কৰক ধন্যবাদ জনাইছোঁ ধন্যবাদ
এয়া চাওক ধানৰ অৱস্থা চব লংকাত দিয়ক। ধান একেবাৰে নাই গোটেইখিনি মাটি ওলাই আছে চাওক গোটেইখিনি মাটি ওলাই আছে ধান নাই কেনেকুৱা অৱস্থা চাওক আৰু এইফালে একেবাৰে ধান নাই ধান মানে পাতল কোনো হেৰিয়ে নাই তে চাওক এইবাৰ কি হ'ব ৰাইজৰ অৱস্থা এনেকুৱা খেতি মানে একেবাৰে অৱস্থাই নাই কি কৰিম কি নকৰিম ক'বই পৰা নাই মানে আমি দুগৰাকী মহিলা পথাৰ চাবলৈ অহা লগ পাইছোঁ একেলগে কি কয় শুনো মিচিং লোক লৈ তৰা আরে গাই মাম Uy, malu tau orang oke. আমি Tahura. মিনচু পতস না আমি লগ করম Namaskar. নমস্কাৰ Tahura gerka. নমস্কাৰ Mulu guru nih. Namaskar, ngamin Maduri Panya. হ্যাঁ Ngono kar kangkap gudu ngono kar gu sengai ma. গাই মা Kobe dogel tu dia son. এমএলএ মিনিষ্টাৰ বুলি ক'ব খানে Are mele minister am kangel bi pae ngono kobe bi hon. নবদলে বুলি ইমানটো No bodole sar bulu imonto sar bulu. ৰাইজে এবাৰ হাই কৰি দিছে Raije marka ebar ohai ko bitebo pana. হাৰি গাই মা Are gai ma. Donam. Donam tu namo kadum bitebo pana. বাইদেৱে ক'লে এইবাৰ মানে খেতি পথাৰ বেয়া গতিকে গভৰ্ণমেণ্টে চৰকাৰে আমাক অলপ সহায়তা দিবৰ কাৰণে কৈছে কি কয় জীয়াব ৰাইজে এবাৰ হয় ন বাইদেউ Hoy. তে পথাৰটো আপোনালোকৰ একেবাৰে বেয়া হৈ গ'ল Dea. এই কিবা বঞ্চন নিৰাই ধুনীয়াকৈ বনাইছিলে ন এতিয়া ভাল নহয় কি কৰিব ৰাইজে এবাৰ কি কাই জীয়াব ঠিক আছে আপোনালোকক লগ পাই ভাল পালোঁ দেই মই পথাৰতে ঘূৰি আছোঁ গতিকে পথাৰটো ঘূৰি ঘূৰি চালোঁ ক'তো খেতি পথাৰ ভাল নহয় এই আৰু পথাৰত আৰু এজন ব্যক্তি লগ পালোঁ একেতে কি কৈ চাওঁ একেটা আপোনাৰ নামটো হয় মোৰ নাম শ্ৰী ভাইটি পাঞ্জা হয় গাঁও গাঁও বুধৰাম চুক চাম্পৰা চামপৰা হয় আপোনাৰ জিলা কি পৰে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট লখিমপুৰ আপোনাৰ চাব ডিভিজন দক্ষখানা ডকাকানা পৰে ন হয় আপোনাৰ খেতিডৰা কি হৈছে কি হৈছে মানে মোৰ 3 বিঘামান তেনেকৈ ট্ৰেক্টৰ 3-4খিৰমান লগাই হয় হাল বোৱালোঁ কিন্তু কি হ'ব বিন্দা চিন্দা চব বিন্দালোঁ হয় ধান এডালো নোলালে সেইকাৰণে গৰু খুৱাই দিছোঁগৈ অঁ আপুনি গৰু খুৱাই দিছেগৈ হয় হয় এই গৰু খাবলৈ দিছেগৈ আৰু খেতি ভাল নহ'লে খেতি ভাল সেইকাৰণে গৰু খুৱাই দিছে এতিয়া আকৌ ইয়াৰ ওপৰত হাল বাই পিনি আকৌ খেতি কৰিব খেতি কৰিব লাগিব এতিয়া খেতি কৰিবলৈ পইচা পাতি নাই 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 গতিকে আপুনি চৰকাৰক কিয় অনুৰোধ কৰিব চৰকাৰক কি বুলি ক'মনো আমি এতিয়া আমাৰ যুৱচামে এতিয়া মুম্বাই খেলা যাবলৈ ওলাই গৈছে হয় কি হ'ব আজিকালি পইচাৰ অসুবিধা যাব পৰা নাই সেইকাৰণে যাব পৰা নাই চৰকাৰে খেতিয়কসকলক কিছু আৰ্থিক সাহাৰ্য বা তেনেকৈ এই দিলে কিছুমান সাহাৰ্য দিলে আমি নথৈ সুখী হ'ম ঠিক আছে আপোনাৰ কমেণ্টটো পালোঁ এতিয়া আপুনি গৰু খুৱাওক ভালকৈ গৰু পেট ভৰাওক হয় গৰু খাই পেট ভৰিব আৰু ধান ভাল নহয় যেতিয়া গুটি নোলায় তেতিয়া খুৱাবই লাগিব হয় হয় গতিকে এইবাৰ ৰাইজৰ মানে বহুত বিলাই বিপত্তি অৱস্থা মানে একেবাৰে বেয়া ঠিক আছে আপোনাক বাই বাই কৰিলোঁ অঁ ঠিক আছে বাই বাই ঠিক আছে Lubulai to ma. এতিয়া আমাৰ বাইদেউৰ অসমীয়াত দুআষাৰ কৈ দিব এইবাৰ আমাৰ ৰাইজৰ মানে খেতি পথাৰ ভাল নহ'লে নমস্কাৰ আপোনাৰ নামটো কওক Mur nam binita kumbang. হয় এইবাৰ ৰাইজৰ মানে খেতি বাতি বেয়া এই বিষয়ে আপুনি কি একেবাৰতে ক'ব? বেয়া আৰু কি কৰিম আৰু আমি এনেকে মানে জীয়াই মৰিম বাৰু এনেকে হৈছে আৰু কি কৰোঁ কিবা এনেকাতো কৰি যেনে তেনে চলিব লাগিব কিন্তু কেনেকৈ চলিম আজিৰা মাজিৰাও নাই হয় মানুহটো আজিৰা কৰি কিমান আকৌ ল'ৰা দুটাটো ভৰি আছে হয় ভৰি পিনিও এইটোও চলিব নোৱাৰে এইটোও চলিব নোৱাৰে একেবাৰতে উপায় নাই আমাৰ হয় এইবাৰ খেতি বাতি বেয়া এইবাৰ খেতি বাতি একেবাৰতে বেয়া হাজিৰি কোৱাটো হাজিয়ে কিনি খায় তাৰপাছত আকৌ ল'ৰা দুটাটো কৈ বই কলম লাগে টিউশ্যন কৰিব লাগে মই ক'ত পাই পিনি দিম ছাৰহঁতক কিবা ক'ব নেকি ছাৰহঁতে কিবা এটা আমাক সহায় কৰিব লাগিব বাৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক সহায় কৰিব লাগিব নৱদলে সহায় কৰিব লাগিব ৰণোজ পেগু সহায় কৰিব লাগিব আমাক সহায় অকণমান আমি বিচাৰিছোঁ এইবাৰ খেতি পথাৰ বেয়াৰ কাৰণে দা তাৰপাছত খেতি পথাৰ ভাল হ'লেতো বাৰু আমি ইমান সহায় নিবিচাৰোঁ বাৰু ছাৰ সিহঁতৰ কাৰণে আমিও কষ্ট কৰি আছোঁ আমাকো এতিয়া কষ্ট কৰি আছে ছাৰহঁতেও আমাক চাব লাগিব মই বেছি ক'ব নোৱাৰোঁ বাৰু মই এইটোৱে কৈ পিনি মই ধন্যবাদ কৰিছোঁ বাইদেৱে ক'লে আমাৰ এইবাৰ মানে খেতি পথাৰ বেয়া গতিকে ৰাইজক সাহাৰ্য এটা মানে চৰকাৰে দিব লাগে এই বিষয়ে আমি বিভিন্নজনৰ পৰা কমেণ্ট ল'লোঁ গতিকে আমাৰ চৰকাৰে কি ব্যৱস্থা লয় এইটোৱে তেখেতলোকৰ ওপৰত সিদ্ধান্ত ল'ব ধন্যবাদ